জয় জয়তে বিশ্ব হিন্দু মহাসংঘ অসমৰ পৰা আপোনালোকৰ চৰণলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আপুনি ঠিকেই সুধিছে যে মাদ্ৰাছাত জেহাদী প্ৰশিক্ষণৰ কথা পোহৰলৈ আহিছে। মাদ্ৰাছাসমূহ জেহাদীৰ প্ৰশিক্ষণ কেন্দ্ৰৰূপে চিহ্নিত হৈছে। যে আপোনালোকে এই বিষয়ত আজি বাতৰি পৰিৱেশন কৰিছে, কিন্তু আমি আজি বহু বছৰৰ আগৰ পৰাই চৰকাৰক এই বিষয়ে সকীয়াই আহিছিলোঁ যে বিশ্ব হিন্দু মহাসংঘ অসম আৰু ভাতৃ সংগঠন হিন্দু যুৱ ছাত্ৰ পৰিষদে 2015 চনত এই জ্বলন্ত সমস্যাৰ ওপৰত তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ হাতত এখন আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। স্মাৰক পত্ৰত জেহাদীৰ উত্থান নিৰ্মূলৰ বাবে মাদ্ৰাছা নিষিদ্ধ কৰি জেহাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ হিন্দু যুৱকৰ দ্বাৰা টাস্ক ফ'ৰ্চ গঠন কৰিবলৈ আমি আহ্বান জনাইছিলোঁ। আজি আমাৰ কথা প্ৰমাণিত হ'ল যে মাদ্ৰাছাত জেহাদী প্ৰশিক্ষণ কেন্দ্ৰৰূপে আজি জনসাধাৰণে জানিব পাৰিছে। কিন্তু এই জ্বলন্ত সমস্যা সমাধান তেতিয়াহে হ'ব যেতিয়া মাদ্ৰাছাৰ শেহৰখনলৈকে বন্ধ হয়। মাদ্ৰাছা যেতিয়া শেহৰখন বন্ধ হ'ব তেতিয়া জেহাদীৰ প্ৰশিক্ষণস্থল বন্ধ হ'ব বুলি আমি নিশ্চিতৰূপে জানিছোঁ। বিশ্ব হিন্দু মহাসংঘ অসমে আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ যে অনতিপলমে তেখেতসকলে হিন্দু যুৱকৰ দ্বাৰা টাস্ক ফ'ৰ্চ গঠন কৰি জেহাদীসকলৰ ওপৰত নিৰীক্ষণ কৰিবলৈ দিয়ক আৰু জোৰদাৰ ঈদ নিষিদ্ধকৰণৰ জৰিয়তে যাতে জেহাদী নিৰ্মূল কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি হিন্দু যুৱকক নিয়োগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু মাদ্ৰাছাৰ শেহৰখন থকালৈকে যে জেহাদী বন্ধ নহয় সেই কথা আমি নিশ্চিতৰূপে আমি তেখেতসকলক আমি সকীয়াই দিছোঁ। আমি আহ্বান জনাইছোঁ তেখেতসকলে মাদ্ৰাছা নিষিদ্ধ কৰি বন্ধ আৰোপ কৰক।